নমস্কাৰ বন্ধুসকল, NIOS DLEDৰ যিসকল টিচাৰৰ বৰ্তমানলৈকে এডমিশ্যন ছেকেণ্ড ইয়াৰ এডমিশ্যন হোৱা নাই সেইসকলৰ বাবে এটা ভাল খবৰ। পোনপ্ৰথমে আপোনালোকে NIOSৰ ৱেবছাইটটো অ'পেন কৰি লওক। NIOS ৱেবছাইট 2 নম্বৰতে দেখা পাব। এতিয়া এনেধৰণে আপোনাৰ পেজটো খোল খাব। আপুনি পেজটোৰ ঠিক অলপ তললৈ যাওক। তাৰপিছতে আপোনালোকে দেখা পাব NIOS DLED ফৰ আনট্ৰেড টিচাৰ, তাত ক্লিক কৰক। ক্লিক কৰিলে আপোনালোকে পোনপ্ৰথমে দেখা পাব লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ ছেকেণ্ড ইয়াৰ এডমিশ্যন which is extended up to 22 জুলাই 2018। গতিকে 22 জুলাইলৈকে সময় আছে এতিয়াও। তাৰপিছতে আপোনালোকে চাব পাৰিব টিচাৰ ছেকশ্যনটো ক্লিক কৰক। টিচাৰ ছেকশ্যনটো ক্লিক কৰিলে আপোনালোকৰ এনেধৰণে পেজটো খোল খাব। আপোনালোকে 2 নম্বৰতে দেখা পাব যে অনলাইন ছাবমিশ্যন অফ ছেকেণ্ড ইয়াৰ এডমিশ্যন ডেট এক্সটেণ্ডেড টিল 22/7/2018। গতিকে 2018ৰ ভিতৰত যিসকলে বৰ্তমানলৈকে এডমিশ্যন কৰা নাই সেইসকলে এডমিশ্যনটো কৰি ল'ব পাৰিব। তাৰ পাছতে আপোনালোকে যিসকলৰ এডমিশ্যন হৈ গৈছে তেওঁলোকৰ এডমিশ্যনটো ডিটেইলছটো জানিব পাৰিব। সেইটো জানিবৰ কাৰণে আপোনালোকে 6 নম্বৰত দেখা পাব টু ন' দ্য ডিটেইলছ, তাত ক্লিক কৰিব। ক্লিক কৰিব। ৰিজাল্ট চাৰ্চ বুলি আপোনাৰ এনেধৰণে খোল খাব পেজটো। এতিয়া আপুনি সেই পেজটোতে আপুনি ক্লিক কৰিব লাগিব ৰেফাৰেঞ্চ নাম্বাৰ। প্ৰথমতে আপুনি তাত ৰেফাৰেঞ্চ নাম্বাৰটো ক্লিক কৰক। তাৰপিছত ছাবমিট বুটনত ক্লিক কৰক। ছাবমিট বুটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেধৰণে পেজটো খোল খাব আৰু তলত দেখা পাব যে কাৰেণ্ট ষ্টেটাছ এডমিশ্যন ইজ কনফাৰ্ম। ধন্যবাদ বন্ধুসকল।